নমস্কাৰ ৰাইজসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মাৰ্কছ বয়, আশা কৰিছোঁ আপোনালোকে মোৰ অট'কেডৰ আৰু ষ্টেপৰ ভিডিঅ'বোৰ চাই আছে। চ' ষ্টেপৰলৈ আমি বহুত কিবা শিকিলোঁ। চ' আজি আমি আপলোড কৰোঁতে আই থিংক চাগে খ্ৰীষ্টমাছ গুচি যাব। চ' তাৰপিছত সেইকাৰণে মই লেটকৈ ৰিলেটেড চবকে মেৰি খ্ৰীষ্টমাছ উইচ কৰিছোঁ। আৰু যিহেতু আহি আছে, বেছি দিন নাই, তেনেহ'লে নতুন বছৰৰ শুভেচ্ছা জনাই দিছোঁ। আৰু আপোনালোক মোক উইচ কৰিব কমেণ্ট ছেকশ্যনত, যদি মোক নতুন বছৰৰ শুভেচ্ছা লাগে। ঠিক আছে, দেৰি নকৰাকৈ পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আমি ফাৰ্ষ্ট এতিয়া কি কৰিম, নিউ প্ৰজেক্ট। যিহেতু আমাৰ এইটো মাল্টি ষ্টৰেজ বিল্ডিং হয়, স্পেচ, তাৰপিছত ইয়াতে আমি লিখিব পাৰোঁ, আমি ছিংগল ষ্টৰেজ বিল্ডিং বনাম আজি ফাৰ্ষ্ট অফ অল। চ' লিখিব পাৰোঁ SSB, ঠিক আছে, ছিংগল ষ্টৰেজ বিল্ডিং। আৰু ফাইলটো মই ক'ত ছেভ কৰিম, লোকেশ্যনটো দি থৈ দিব পাৰোঁ, তাৰপিছত মিটাৰ এণ্ড কিলোমিটাৰত আমি কনভাৰ্ট কৰিম। ঠিক আছে, আমাৰ ইউনিটছটো যোনটো ল'ম, তাৰপিছত নেক্সট, অ'কে, এড বিমছ, ফিনিছ। হৈ গ'ল। তাৰপিছত এইটো নোটছটো কেনচেল কৰিলোঁ। আৰু আমি এতিয়া কি কুৱেশ্যন কৰিম, এইটো মোৰ আপোনালোকৰ স্ক্ৰীনত ডিছপ্লে হৈ আছে। চ' আমাৰ কি হৈছে, ছিংগল ষ্টৰী বিল্ডিং হ'ব। তাতে আমাৰ বিম আমি চাইজ ল'ম 250 × 250 mm, যোনটো আমাৰ 0.25 মিটাৰত হ'ব, আৰু কলম হ'ব 0.3 মিটাৰত। আৰু ছাপৰ্ট আমাৰ ফিক্স হ'ব, লোড UDL দিয়া আছে 2 কিলোনিউটন, যোনটো আমাৰ -2 কিলোনিউটন হ'ব, বিকজ আমাৰ তলৰ ফালে হ'ব। আৰু স্লেব থিকনেছটো আমাৰ ল'ব দিছে 0.15 মিটাৰ। ঠিক আছে, চ' স্লেব থিকনেছ আমি ফাৰ্ষ্ট লৈ পেলাই কৰিব পাৰোঁ, নোলোৱাকৈ মই দেখাব পাৰোঁ। ফাৰ্ষ্ট মই স্লেব থিকনেছ লৈ পেলাই দেখাওঁ। ঠিক আছে, চৰি, মই ষ্টেপৰলৈ আহিলোঁ। ষ্টেপৰলৈ আহি পেলাই ফাৰ্ষ্ট আমি আমাৰ ফাৰ্ষ্ট বেছ পইণ্টটো দিম, যোনটো আছিলে 0, এণ্টাৰ। ঠিক আছে, তাৰপিছত এইফালে চাওঁ কিমান আছে আমাৰ এইটো ডাইৰেকশ্যনত। এক্স এক্সিছত 4 মিটাৰ, জেডত 4, আৰু আমাৰ ৱাই ডাইৰেকশ্যনো দিয়া আছে, কিমান হ'ব 3, -3 মিটাৰ তলৰ ফালে আহিব। ঠিক আছে, চ' মই ফাৰ্ষ্ট এইটো পইণ্ট লৈছোঁ, ইয়াৰ পৰা ইয়ালৈ Ctrl+C + Ctrl+V, আকৌ Ctrl+C + Ctrl+V, আকৌ Ctrl+C + Ctrl+V, মই ওপৰৰ ষ্ট্ৰাকচাৰটো বনাই লওঁ। ঠিক আছে, এক্সৰ ফালে 4, জেডৰ ফালে 5। চ' এইটো যদি মই নোট কাৰ্চৰ চিলেক্ট কৰিলোঁ, এইটো চিলেক্ট Ctrl+C + Ctrl+V, এক্স ডাইৰেকশ্যনত কিমান যাব আমাৰ 4, এণ্টাৰ। হৈ গ'ল। আকৌ চেম মোৰ এইটো চিলেক্ট কৰা আছিল, আকৌ Ctrl+V, চ' এবাৰ জেড ডাইৰেকশ্যনত আহিব মোৰ 5 মিটাৰ, এণ্টাৰ। হৈ গ'ল। তাৰপিছত এইটো নোট কৰিম, Ctrl+C + Ctrl+V, চ' এইটো মোৰ এক্স ডাইৰেকশ্যনত যাব 4, এণ্টাৰ। হৈ গ'ল। এতিয়া মই এড বিম কৰিম। চ' মোৰ ফাৰ্ষ্ট প্লেটটো কমপ্লিট হৈ গ'ল। চ' এতিয়া মোৰ নেক্সট মোৰ তলৰ গোটেইকেইটা মই একেলগে গোটেইকেইটা নোট এতিয়া চিলেক্ট কৰিম। চ' ফাৰ্ষ্ট এগেইন নোট কাৰ্চৰ, তাৰপিছত গোটেইকেইটা নোট একেলগে চিলেক্ট কৰিম, বিকজ মোৰ গোটেইকেইটা তলৰ ফালে আহিব লাগিব, কিমান 3। চ' Ctrl+C + Ctrl+V, ৱাই ডাইৰেকশ্যনত -3, এণ্টাৰ। হৈ গ'ল। চ' এতিয়া মই আকৌ এড বিম কৰিম। কমপ্লিট। চ' ইয়ালৈ মোৰ নোট আৰু বিম আৰু গোটেইখিনি কমপ্লিট হৈ গ'ল। তাৰপিছত আমাৰ কি আছিলে, ইয়াৰ পিছৰ ষ্টেপছখিনি আমাৰ কি আছিলে, নোট দিয়াৰ পিছত প্ৰপাৰ্টিজ, হয় নাই? চ' জেনেৰেলত যাম, প্ৰপাৰ্টিজ যাই পেলাই আমি ইয়াতে বিম চাইজবোৰ দিম, ডিফাইনত যাম ৰেক্টেংগুলাৰ, তাৰপিছত কিমান ল'ম, ফাৰ্ষ্ট বিমৰ কাৰণে 0.25, এড, তাৰপিছত এগেইন 0.30, এড। হৈ গ'ল কলমৰ কেনে। চ' বিমৰ কেনে এটা চিলেক্ট কৰিলোঁ, বিম। ফাৰ্ষ্ট অফ অল মোৰ ইয়াতে নোটছখিনি নাই দেখুওৱা, চ' মই ছাপৰ্টছ এণ্ড লোড চিম্বলছ এণ্ড লোডছত যাই পেলাই লেভেলছত যাই পেলাই নোট পইণ্টছকেইটা মই এক্টিভেট কৰি লওঁ। চ' মই দেখিলোঁ। চ' এতিয়া মোৰ যোনকেইটা বিম আছিলে, চ' বিমকেইটা চিলেক্ট কৰি পেলাই এছাইন টু চিলেক্টেড বিমছত মই প্ৰপাৰ্টিজকেইটা এছাইন কৰি দিম। R1 আহিলে আকৌ কলমকেইটা চিলেক্ট কৰি পেলাই কলম, কণ্ট্ৰল টিপি পেলাই কলমকেইটা চিলেক্ট কৰি এছাইন কৰি দিম গোটেইকেইটা। চ' মোৰ প্ৰপাৰ্টিজ হৈ গ'ল একদম ধুনীয়াকৈ। চ' এতিয়া মোৰ নেক্সট কি কৰিম, ইয়াতে মই স্লেব দিম। স্লেবৰ কেনে কি হ'ব, এটা কাম কৰোঁ নেকি, আজি স্লেবটো নেদেখাই পেলাই নেক্সট ক্লাছত স্লেবটো দেখাই দিওঁ। নেক্সট ক্লাছত মই কৰিম, নেক্সট ভিডিঅ' যোনটো মই আপলোড কৰিম তাতে মই স্লেবটো দেখাই দিম। আজি একেলগে শিকাই দিলে গোটেইকেইটা কনফিউজ হৈ যাব পাৰে। চ' ফাৰ্ষ্ট আমি ষ্ট্ৰাকচাৰটো বনাই লওঁ। হৈ গ'ল। তাৰপিছত নেক্সট আমাৰ ছাপৰ্ট থাকে, চিম্পল, একো নাই, জাষ্ট ছাপৰ্ট কৰিলোঁ। ছাপৰ্টত যাই পেলাই জাষ্ট চিম্পল আমি ইয়াতে কি হ'ব, আমাৰ ফিক্স ছাপৰ্ট হ'ব বিল্ডিঙৰ কেনে। চ' অ'কে, এড ছাপৰ্ট
নোট কাৰ্চৰ সিলেক্ট কৰিম যোনকেইটা আছিলে একেলগে কন্ট্ৰোল টিপি ফেলে প্ৰেছ কৰিলে assign to selected notes সো আহি গল তাৰপিছত again loads and definitionত যাম ইয়াতে আমাৰ ফাৰ্স্ট আহিব self weight সৰি ফাৰ্স্ট আমাৰ ডেট লোড আহিব ডেট লোডত আমি এটো লগ কেস 1 টো ডেট লোড লৈছো আৰু লাইভ লোড টো লোড কেস 2 লৈছো হৈ গল সো ডেট লোডত আমি এড কৰিম self weight এড কৰিলো ক্লোজ তাৰপিছত গোটেই স্ট্ৰাকচাৰটোত আমি assign কৰি দিম assign to selected beams and plates হৈ গল তাৰপিছত লোড কেছটোত আমি UDL টো লম যোনটো আমাৰ ইয়াতে ভ্যালুটো দিয়া আছিল কিমান এইটো দেখিছে না তোমালোকে সবে 2 কিলোনিউটন সো এইটো সিম্পল ইয়াতে মেম্বাৰ লোডত যাম ইয়াতে আহিব -2 এড এইটো খৰা GY থাকিব তাৰপিছত ক্লোজ তাৰপিছত এইটো সিলেক্ট কৰিলো তাৰপিছত এটা আমাৰ কোড হ'ব এইটা আমাৰ বিম মত লাগিব কন্ট্ৰোল টি ফেলে বিম গিটা সিলেক্ট কৰি assign to selected beams assign কৰি দিব হৈ গল সো এতিয়া নেক্সট এইটো স্ট্ৰাকচাৰ লোডটো টিপিলে শেপটো দেখা পাম পুৰা ধুনীয়াকৈ হৈ গল এটা 3D যদি আমি চাব যাও রেন্ডার ভিউ এইটো মোৰ সিঙ্গল স্টোরি বিল্ডিং জাস্ট সিম্পল এইখিনি আছিল আৰু বেলেগ একো নাই তাৰপিছত এনালাইজ এন্ড প্ৰিন্ট এড ক্লোজ কন্ট্ৰোল প্লাস F5 কন্ট্ৰোল প্লাস F5 মই শর্টকাট দিয়ে এনালাইসিস আৰু প্ৰিন্ট কেনে এনালাইজ কৰি দিলে হ'ল zero error zero warning nothing so এটা মই go to processing কৰো okay কৰো এটো হৈ গল মোৰ ডিফ্লেকশন এটা মই যদি এনিমেশন চাব বিচাৰো তেনেহলে এনিমেশন ডিফ্লেকশন okay apply so no deflection my structure is completely stable এটা যদি মই মডেলিংত যাও সো এটা মই যদি shear force চাব বিচাৰিছো y directionত সো এইটো কন্ট্ৰোল টিপি y স্ক্ৰল কৰিলে হল ডাঙৰকৈ দেখা পাই যাম এটা যদি এইটো বন্ধ কৰি ফেলে মই মোৰ BMD চাও কন্ট্ৰোল টিপি স্ক্ৰল কৰি দিবা সো তোমালোকে বেনি মোমেন্ট হিন দেখা পাবা সো সো এইখিনি মোৰ ডিফ্লেকশন নাই ইমান বহুত কম আছে সো আজিলে এইখিনিয়ে ৰাখিলো সিঙ্গল স্টোরি বিল্ডিং সো আশা কৰিছো তোমালোকে বুজি পালা একদম সিম্পল হয় একো নাই জাস্ট আমি বিম সাইজ বোৰ লৈ লৈছো কলম সাইজ বোৰ লৈ লৈছো ইয়াতে যোনটো স্ট্যান্ডাৰ্ড হয় এজিউম কৰি ফেলে লৈ লৈছো ইমান দিব পাৰো সো নেক্সট ক্লাছত মই কি কৰিম তোমালোকক মই স্ল্যাব দিবলৈ থিকনেস স্ল্যাব দিবলৈ শিকাম মানে ফ্লোৰস কিনি দিবলৈ শিকাম তাৰ পিছত তোমালোকৰ বিম সাইজ কলম সাইজ দিম তাতে সাপোজ এটা যদি আমাৰ লোডস নাথাকে তেনেহলে আমি কেনেকে ক্যালকুলেট কৰি লোড উলাম হেখিনি মই গুটেখিনি দেখাম সো আজিলে এইখিনি ৰাখিলো থ্যাংক ইউ আশা কৰিছো তোমালোকে মোৰ ভিডিওছবোৰ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ ইনষ্টাগ্ৰামৰ চেনেলটো তোমালোকে লিংকটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ